নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে নিশ্চয় জ্ঞাত হৈছে যে প্ৰতিখন গাঁৱতে চাকৰি ওলাইছে, অৰ্থাৎ প্ৰতিখন গাঁও পঞ্চায়ততে কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰি ওলাইছে আৰু সেই পোষ্টত কেনেকৈ আবেদন কৰিব লাগিব বা সিলেকশন প্ৰসেসটো কি হ'ব বা আয়ুৰ স্বাস্থ্য মিত্ৰসকলে কি কাম কৰিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেল টু সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব। এতিয়া কথাটো হল যে এএসএম অৰ্থাৎ আয়ুৰ স্বাস্থ্য মিত্ৰ আৰু বিএম মানে হল ব্লক মেনেজাৰ। এতিয়া যেটো ভ্যাকেন্সি মুকলি হৈছে এইটো হল এএসএম পোষ্টটো ভ্যাকেন্সি হৈ আছে আৰু বিএম যেটো হয় এইটো অলৰেডি ফিল আপ হৈ গল। ব্লক মেনেজাৰজন ইতিমধ্যে কিন্তু চাকৰিটো হৈ গৈছে, এপইন্টমেন্ট হিয়তে পাই গল, কিন্তু এএসএম যেটো আছে আয়ুৰ স্বাস্থ্য মিত্ৰৰ হেইটো ভ্যাকেন্ট হৈ আছে, অৰ্থাৎ পোষ্ট খালি হৈ আছে, তাত আপুনিও এপ্লাই কৰিব পাৰিব আৰু এইটো অফলাইন জৰিয়তে আবেদন কৰিব লাগিব। ইতিমধ্যে মই বহুকিটা ভিডিও আপলোড কৰিছো কেনেকৈ আপুনি ফৰ্মখন কালেক্ট কৰিব আৰু কেনেকৈ ফিল আপ কৰিব আৰু কাৰ হাতত আপুনি জমা দিব লাগিব। এটকাও কিন্তু এইটো খৰচ নহয়, আপুনি অফলাইনৰ জৰিয়তে এইটো কৰিব লাগিব। আপোনাৰ এইটো অনলাইনত এপ্লাই প্ৰসেসটো নহব, এইটো অফলাইনৰ জৰিয়তেহে আবেদন কমপ্লিট কৰিব পাৰিব। আৰু যদি এই ভিডিও বিলাক চোৱা নাই তথাপিও মই ইয়াতে থুলমুলকৈ কৈ দি আছো যে এএসএম অৰ্থাৎ আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ মেইনলি কামটো কি হ'ব, হিয়তে যেতিয়া চাকৰি পাব, এপইন্টমেন্ট পাব, তেতিয়া তেওঁলোকক কি কৰিব লাগিব। চাওক, যিসকলে আয়ুৰ স্বাস্থ্য মিত্ৰ হ'ব তেওঁলোকৰ মাজৰ পৰাই কিন্তু এজন সুপাৰভাইজাৰ নিযুক্তি হ'ব আৰু এএসএম বিলাকৰ মেইনলি কামটো কি হ'ব যে বিলাক গাঁৱত মানুহে বসবাস কৰে, বহুতে কিন্তু নাজানে যে কোনটো বেমাৰত কোনটো ঔষধ খালে বা কোনটো আয়ুৰ্বেদিক মেডিসিন খালে সেই বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰি, কোনটো এক্সাৰসাইজৰ দ্বাৰা বা কোনটো যোগাৰ দ্বাৰা আমি কোনটো বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি, এইবিলাক চৰ্চা অৰ্থাৎ এইবিলাক গাঁৱলীয়া অঞ্চলত এইবিলাক জনাব লাগিব বা আপুনি সেইবিলাক কাম কৰিব লাগিব। কোনটো বেমাৰত কোনটো মেডিসিন দিব পাৰি, আয়ুৰ্বেদিক মেডিসিন দিব পাৰি বা কোনটো যোগা কৰিলে কোনটো বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি, এইবিলাক কিন্তু আপুনি গাঁৱলীয়া অঞ্চলত যাই আপুনি এইবিলাক চৰ্চা কৰিব লাগিব আৰু গাঁৱৰ মানুহক এইবিলাক ভালদৰে বুজাই ক'ব লাগিব যে আমি কিছুমান ঘৰুৱা যোগাৰ জৰিয়তে আমি ঘৰুৱাভাৱে আমি নিজক সুস্থতা ৰাখিব পাৰি, এইবিলাক আপুনি গাঁৱলীয়া অঞ্চলত যাই কিনে জনাব লাগিব। এইটোৱে হল আয়ুৰ স্বাস্থ্য মিত্ৰ সকলৰ মেইনলি কাম। আৰু বিএম যিজন আছে সেইজন কিন্তু ব্লক মেনেজাৰ আৰু তাৰ আন্ডাৰতে কিন্তু এএসএম বিলাক থাকিব আৰু তাৰ মাজৰ পৰা এজন সুপাৰভাইজাৰ নিযুক্তি হ'ব। আৰু যদি আপুনি এই পোষ্টৰ কাৰণে ইন্টাৰেস্ট হয় তেনেহলে কিন্তু সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব চাওক, প্ৰতিখন গাঁও পঞ্চায়তৰ আন্ডাৰতে কিন্তু 6 জনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব, অৰ্থাৎ 6 জনকৈ কেণ্ডিডেট তাত চাকৰি পাব। পুৰুষ মহিলা উভয়ে কিন্তু 6 জনকৈ পাব। 18 বছৰৰ পৰা ওপৰত আপোনাৰ 35 বছৰলৈকে ধৰা হৈছে আৰু এইচএস পাস হ'ব লাগিব, অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস হলেহে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। আৰু সিলেকশন প্ৰসেসটো আপুনি অফলাইনৰ জৰিয়তে যেতিয়া আবেদনখন কমপ্লিট কৰিব, আপুনি ফৰ্মখন কালেক্ট কৰি ফিল আপ কৰি আপুনি বিএমৰ হাতত যেতিয়া দিব আৰু বিএমে সেইটো ভেৰিফাই কৰি যদি আপুনি কোৱালিফাই হয় তেনেহলে কিন্তু আপোনাক এপইন্টমেন্ট লেটাৰ দি জয়নিং লেটাৰ পঠাই দিব আৰু তেতিয়া আপুনি জয়নিং কৰিব লাগিব। আৰু প্ৰথমতে কিন্তু আপোনাৰ 4 মাহৰ এটা ট্ৰেইনিং হ'ব, 2 মাহ কিন্তু আপোনাৰ থিওৰি ট্ৰেইনিং হ'ব আৰু 2 মাহ কিন্তু প্ৰেক্টিকেলি ট্ৰেইনিং হ'ব। সেইটো কমপ্লিট হোৱাৰ পিছতে কিন্তু আপোনাৰ চাকৰিটো ষ্টাৰ্ট হৈ যাব। আৰু বহুতেই জানিব বিচাৰিছে যে এই চাকৰি যেটো আছে আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো এইটো পাৰ্মানেন্ট হ'ব নে কন্ট্ৰাকচুৱেল হ'ব। চাওক, এইটো এতিয়া কোনো ধৰণৰ আপডেট অহা নাই, কিন্তু মই যিমান শুনিছো যে এইটো 2 বছৰৰ কাৰণেহে আপোনালোকক চাকৰিত লোৱা হ'ব আৰু যেতিয়া চাকৰি অৱস্থাত আপুনি ভাল ফলাফল দেখুৱাব, অৰ্থাৎ ভালদৰে যিবিলাক কাম কৰিব দিয়ে সেইবিলাক ভালদৰে আপুনি কামবিলাক কৰিব বা গাঁৱলীয়া অঞ্চলত যেনেকৈ মানুহক যেটো বুজ দিব লাগিব যে আয়ুৰ্বেদিক মেডিসিনৰ পৰাও আমি পৰিত্ৰাণ পাব পাৰি বা এইটো যোগা কৰিলে আমি এইটো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি, এইবিলাক যদি আপুনি ভালদৰে চৰ্চা কৰিব পাৰে তেনেহলে কিন্তু আপোনাৰ জবটো পাৰ্মানেন্ট কৰি দিব। সেই কাৰণে সকলোৱে ভালদৰে এইবিলাক কাম কৰিব। আৰু এই ফৰ্মখন যদি আপোনাক লাগে তেনেহলে মোক
টেলিগ্ৰাম চেনেলত ভিজিট কৰিব আৰু তাত অলৰেডি মই ফৰ্মখন দি ৰাখিছোঁ, সেইটো আপুনি ডাউনলোড কৰি ফিল আপ কৰি আপুনি BMৰ ওচৰত জমা দিলেই কিন্তু আপোনাৰ এপ্লাই প্ৰচেছটো কমপ্লিট হৈ যাব। সো এইখিনি আছিল আজিৰ এই মূল বিষয়বস্তু। যদি আৰু কিবা ডাউট থাকে আপুনি কমেন্ট বক্সত জনাব, মই আন এটা ভিডিঅ'ৰ জৰিয়তে আকৌ জনাবলৈ চেষ্টা কৰিম। সো বন্ধু-বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলৰ নতুনৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।